যিজন বিজ্ঞানীক 21 বছৰ বয়সতে ডক্টৰে কৈছিলে যে তেওঁৰ মৃত্যু হ'ব মাত্ৰ 2 বছৰ পিছত, অৰ্থাৎ 23 বছৰ বয়সত তেওঁৰ মৃত্যু হ'ব, সেই বিজ্ঞানীজনে কিন্তু সেই মৃত্যুকো জিনিবলৈ সক্ষম হ'ল। এটা অতি মাৰাত্মক ৰোগকো তেওঁৰ প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে চেৰ পেলাবলৈ সক্ষম হ'ল। এই সকলোবোৰ ষ্টিফেন হকিংছ হয়। ক'বলৈ গৈ আছোঁ আজি ষ্টিফেন হকিংছৰ কথা, আৰু এই ভিডিঅ'ৰ শেষলৈ চালে আপুনি গোটেইখিনি কথা গম পাবলৈ সক্ষম হ'ব কি হৈছিল আচলতে ষ্টিফেন হকিংছৰ, কিয় ভগৱানৰ অস্তিত্বক নস্যাৎ কৰে, ভগৱান নাই বুলি কয় ষ্টিফেন হকিংছে। এই সকলো বিষয়ে আজি এই ভিডিঅ'ৰ সম্পূৰ্ণ শেষলৈ চালে জানিবলৈ সক্ষম হ'ব। চেনেল যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি আজি নতুনকৈ পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাই আছে, তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰাৰ ঠিক পিছতে কাষতে থকা ঘণ্টাৰ আইকনটো যাতে প্ৰেছ কৰিবলৈ আপুনি একেবাৰে নাপাহৰে। ষ্টিফেন হকিংছৰ জন্ম হৈছিলে 1942ত লণ্ডন চহৰত, আৰু লণ্ডনত যেতিয়া তেওঁ সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলে, গণিত বিষয়ৰ ওপৰত তেওঁৰ ৰাপ দিনে দিনে বাঢ়ি গৈছিলে, আৰু গণিত বিষয়ৰ ওপৰত অধ্যয়ন কৰি কৰি যেতিয়া 21 বছৰ বয়সত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত PhD ডিগ্ৰীৰ বাবে গৈছিলে, তেতিয়া তেওঁ বাছনি কৰি লৈছিলে এটা বিষয় যে তেওঁ অধ্যয়ন কৰিব এই বিশ্ব ব্ৰহ্মাণ্ড কেনেদৰে সৃষ্টি হ'ল তাৰ ওপৰত তেওঁ অধ্যয়ন কৰিব, আৰু ঠিক এনেদৰে তেওঁৰ PhD যি বিষয়, এই বিষয়বস্তুৰ ওপৰত গৱেষণা কৰি গৈছিলে। কিন্তু সেই সময়তে তেওঁৰ এটা বিশেষ বেমাৰ তেওঁৰ আক্ৰান্ত হৈছিলে, এটা বিশেষ বেমাৰত যাক কোৱা হৈছে মটৰ নিউৰন ৰোগ, আৰু এই মটৰ নিউৰন ৰোগত আক্ৰান্ত হোৱাৰ পিছত ডক্টৰে তেওঁক জানিবলৈ দিছিলে যে তেওঁ মাত্ৰ 2 বছৰহে জীয়াই থাকিব। কিন্তু 2 বছৰ জীয়াই থাকিব বুলি কোৱাৰ পিছতো তেওঁ ভাগি নপৰিলে। 2 বছৰ নহয়, 5 বছৰ নহয়, 10 বছৰ নহয়, 50 বছৰ জীয়াই থাকিম বুলি কথা দিছিলে। 50 বছৰ জীয়াই থাকিম বুলি তেওঁ মনত সাহস লৈছিলে, আৰু প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে তেওঁ যি সময়ত তেওঁ মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈছিলে, সেই সময়ত তেওঁ ছোৱালী এজনী ভাল পাইছিলে, আৰু তাইক বিয়া কৰাবলৈ তেওঁক দৰকাৰ হৈছিলে এটা চাকৰিৰ, আৰু চাকৰিৰ বাবে তেওঁক PhD ডিগ্ৰী একেবাৰে দৰকাৰী হৈ পৰিছিলে। তেওঁ ভাবিছিলে যে তেওঁ PhD ডিগ্ৰী নকৰে, কিয়নো তেওঁৰ হাতত মাত্ৰ 2 বছৰ সময় আছে, 2 বছৰত তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিছিল। সেই সময়ত কিন্তু তেওঁ প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে এই সকলো আওকাণ কৰি তেওঁ ইখনৰ পিছত সিখনকৈ গ্ৰন্থ ৰচনা কৰি গ'ল, গৱেষণা কৰি গ'ল এই বিশ্ব ব্ৰহ্মাণ্ড কেনেদৰে সৃষ্টি হ'ল তাৰ ওপৰত, আৰু অৱশেষত ইটোৰ পিছত ইটো নতুনকৈ সূত্ৰ দ্য ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ এখন গ্ৰন্থ তেওঁ লিপিবদ্ধ কৰিবলৈ সামৰ্থ হ'ল। আৰু এনেদৰে ষ্টিফেন হকিংছ আমাৰ মাজত হৈ উঠিল ভগৱান স্বৰূপ। ষ্টিফেন হকিংছে এনেধৰণৰ গ্ৰন্থ য'ত লিখি গৈছে আচলতে টাইম ট্ৰেভেল কি, সময় যাত্ৰা কেনেদৰে সম্ভৱ হয় নে নহয়, এই সকলো বিষয় তেওঁ কৈ গৈছে। তেওঁ ক'ব খোজে যে সময় যাত্ৰা প্ৰেক্টিকেলি সম্ভৱ নহয়। গতিকে এনেধৰণৰ কথা বহুতো আমি নিশ্চয়কৈ জানিব পাৰিছোঁ এই ব্যক্তিজনৰ, এই বিজ্ঞানীজনৰ পৰা, আৰু এই বিজ্ঞানীজনৰ মৃত্যুৰ দিনটোত নিশ্চয়কৈ আমি প্ৰাৰ্থনা জনাবই লাগিব যে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। ভগৱান তেওঁ মানক বা নামানক, আমি অন্ততঃ মানিব লাগিব। আমি ভগৱানক মানি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত, যে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, আৰু নিশ্চয়কৈ আমি তেখেতৰ যি ধাৰ, এই ধাৰ পৰিশোধ কৰিব নোৱাৰিম। যি অৱদান তেখেতে আগবঢ়াই গ'ল আমাৰ পৃথিৱীৰ সমস্ত মানৱ জাতিক, এই নিশ্চয় অৱদান কেতিয়াও পাহৰিব নোৱাৰে মানুহে। ইমানখিনিৰ পিছতো প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে আচলতে এই সকলো তেওঁ সম্ভৱ কৰি দেখুৱালে। পুনৰ মনৰ যি এটা শক্তি, এই মনৰ শক্তিৰ জৰিয়তেও যে মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, তাতকৈ বেছি ডাঙৰ উদাহৰণ আৰু হয়তো হ'ব নোৱাৰে। মৃত্যুকো জয় কৰি দেখুৱালে এই মানৱে। আৰু আমাৰ এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰিব পাৰে, যদি বেয়া লাগে তেনেহ'লে ডিছলাইকো কৰি দিব পাৰে। নিশ্চয়কৈ কমেণ্ট বক্স আছে আপোনাৰ বাবে, কমেণ্ট কৰিব, তলত কমেণ্ট বক্সত আইডিয়া দিব পাৰে আমি কেনেধৰণৰ ভিডিঅ' আপলোড কৰিলে আপুনি ভাল পাব সেই বিষয়ৰ ওপৰত। আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ যদি আপুনি নতুনকৈ আহিছে আমাৰ চেনেলত, তেনেহ'লে ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা আইকনটো প্ৰেছ কৰিবলৈ যাতে একেবাৰে নাপাহৰে। আজিলৈ সামৰিছোঁ, নমস্কাৰ।